তো হে গাইজ চিন্তু ব্লগৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু ছ'চিয়েল মিডিয়াত এগৰাকী যুৱতী ভাইৰেল হৈছে, কৃষ্ণ লভিছিল তেওঁৰ গাত। এই কথাবোৰ কিমান দূৰ সঁচা কিমান দূৰ মিছা আমি সকলোৱে নাজানো। আৰু বিশেষকৈ আজি মই অলপ দেৰি আগত চাইছিলোঁ মৃদুল ৰামধেনু আছাম চেনেলটোত সত্ৰাধিকাৰ প্ৰভুৱে দুষাৰমান কথা কৈছিল, পৰামৰ্শ দিছিল সেই ছোৱালীজনীৰ ওপৰত, আৰু কি ক'লে এই ভিডিঅ'টোৰ যোগে সকলো শুনিবলৈ পাব। আৰু মই মৃদুল ৰামধেনু আছাম চেনেলটোক এইখিনিতে ধন্যবাদ দিম, কাৰণ ময়ো এই ভিডিঅ'টো আপোনালোক আগবঢ়াব লাগিব। কাৰণ আজি চাওঁ আহক কেনেদৰে ক'লে সত্ৰাধিকাৰ প্ৰভুৱে। তো ভিডিঅ'টো শেষলৈকে চাওক আৰু কিমান দূৰ সঁচা কিমান দূৰ মিছা গম পাব। এগৰাকী ছোৱালীৰ গাত কৃষ্ণ লম্ভে নে নলম্ভে সকলো জানিব পাৰিব। তো ভিডিঅ'টো একদম শেষলৈকে চাওক আৰু ভালদৰে কমেণ্ট কৰিব কিমান দূৰ সঁচা কিমানটো মিছা। তো ভিডিঅ'টো একদম শেষলৈকে চাওক। প্ৰফেছৰ, এই যিখিনি ঘটি আছে বৰ্তমান, এতিয়া বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত দাঙি ধৰি আছে। তাকে বোলো আপোনাৰ লগত মই অকণমান যদি সময় দিয়ে, এই যুৱতীগৰাকীক কিবা এটা উদ্ধাৰ হ'ব বুলি মই ভাবোঁ। গতিকে কিবা এটা দিহা দিয়কচোন প্ৰভু। হয়, আপুনি সেই কন্যাগৰাকীৰ ওপৰত আমাৰ যি মতামত বিচাৰিছে, হয় হয় ইয়াৰ ওপৰত সঠিক মতামত দিব পৰা আমাৰ ব্যৱস্থা হাতত নাই। হয় হয় কিন্তু আমি যিটো মনেৰে ভাবিছোঁ, আপুনি সোধাৰ কাৰণে মোৰ নিজস্ব মতহে মই দাঙি ধৰিব বিচাৰিছোঁ। হয় হয় সেইটো শিলৰ ৰেখা বুলি গণ্য কৰিবলগীয়া কথা নহয়। হয় প্ৰথম কথা হ'ল, ছোৱালীজনীৰ গাত ভগৱান লম্ভিছে এই শব্দটো প্ৰকাশ পাইছে। মই ক'ব বিচাৰিম, ভগৱান বা পৰম ব্ৰহ্ম কেতিয়াও কাৰো গাত নলম্ভে। হয় কিয়নো প্ৰত্যেক জীৱৰ হৃদয়ত পৰম ব্ৰহ্ম নিত্য বিৰাজিত হৈ থাকে। হয় ভগৱান নাথাকিলে জীৱৰ চেতন শক্তি নাথাকে। হয় হয় গতিকে কেতিয়াবা এনে কিছু ঘটনা ঘটে যাক অস্বীকাৰো কৰিব পৰা নাযায়, অথচ মানি ল'বলৈও টান হয়। ইয়াৰ তথ্যনিষ্ঠ সদুত্তৰ দিয়া সম্ভৱ নহয়। এতিয়া এজন ব্যক্তিয়ে সেই পৰমেশ্বৰক নিৰ্ণয় কৰিবলৈ তেওঁৰ অভিনয়ৰ মাজেদি অত্যাধিক দৃঢ়তাৰে সোমাই যায়, হয় তেতিয়া তেওঁৰ নিজস্বতাক কিছু সময় কাৰণে পাহৰি থাকে। হয় আৰু তেতিয়া তেওঁৰ অন্তৰত সেই ভাৱৰাশি কিছু সময়ৰ কাৰণে দৃঢ় হৈ ৰৈ যায়। হয় বেছি স্থায়ী নহয়, কিছু সময় কাৰণে। হয় হয় এয়া হৃদয়ৰ সূক্ষ্মাতি সূক্ষ্ম অনুভূতিৰ বিষয়বস্তু, হয় যাক সহজে অস্বীকাৰো কৰিব নোৱাৰি। হয় এনে আৱেগ কিন্তু দীৰ্ঘস্থায়ী নহয়। হয় হয় হৃদয়ৰ ভাৱৰ দৃঢ়তা হ্ৰাস পোৱাৰ লগে লগেই ক্ৰমান্বয়ে সেই ব্যক্তিজনৰ সুস্থতা ঘূৰি আহে। হয় এই ক্ষেত্ৰত দৃঢ়তাটোক প্ৰতিষ্ঠা কৰিবলৈ সকলোৱে বৰ বিশেষ সহযোগ নকৰাই ভাল। যিহেতু তেওঁক আমি মুক্ত কৰিবলৈ প্ৰত্যেকজন ব্যক্তিয়ে চিন্তা কৰিছোঁ। হয় 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 গতিকে তেওঁৰ লগতে যদি আমি সকলোৱে সহযোগ কৰি পেলাই তেওঁক ভগৱত ভাৱেৰে আৰোপ কৰি দিওঁ, তেওঁৰ ক্ৰমান্বয়ে ভাৱৰাশি ক্ৰমান্বয়ে ডাঠ হৈ গৈ থাকিব। হয় 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 এনে ক্ষেত্ৰত এটা নিৰ্দিষ্ট সীমাৰেখা আপোনালোকে লৈছে, সেই নিৰ্দিষ্ট সীমাৰেখাতে সেই ভাৱৰাশি ৰাখি কন্যাটিক কোনো ধৰ্মীয় অনুষ্ঠানলৈ বা কোনো সৎজ্ঞান দিব পৰা গুৰুৰ সান্নিধ্যলৈ লৈ আহি হয় সেই ভাৱৰাশিৰ পৰা যদি মনটোক আঁতৰাব পৰা যায়, যিটো ইংৰাজী ডাইভাৰ্ট কৰা বুলি কয়, হয় তেতিয়াহ'লে ছোৱালীজনী পূৰ্ণ অৱস্থালৈ ঘূৰি আহিব বুলি আমাৰ বিশ্বাস। হয় 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 সকলোৱে যদি তাকে আৰোপ কৰি অনবৰতে কৈ থকা যায় হয় যে
একেটা কথাকে প্ৰত্যেকে কৈ থাকোতে সেই সুদৃঢ়তালৈ গুচি যাবগে, গতিকে সেই সুদৃঢ়তালৈ ননাটো ভাল। কিন্তু মই একেবাৰে অপমান কৰিবলৈ কৈছো বুলি ক'ব খোজা নাই। হয় হয় তাৰ মনত অত্যন্ত হিচাপে জাপি দিওঁতে যদি 12খন মানুহক একেলগে দেখে, একেলগে নাম গাই থকা দেখে, হয় হয় মোৰ কাৰণে এনেকুৱা হৈছে বুলি ভাৱ ৰাখি আৰু দৃঢ় হ'ব পাৰে। হয় সেই দৃঢ় নহ'বৰ কাৰণে হয় আমাৰ ছোৱালীজনীৰ চিন্তা চৰ্চাও পাতল হৈ আছে। হয় গতিকে কোনো এজন আধ্যাত্ম গুৰুৱে যদি সৎভাৱেৰে তেওঁক জ্ঞান দিব পাৰে, মই হয় হয় ভাবো খুব সোনকালে তেওঁ হয় পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিব। আৰু হয় আমি মহাপ্ৰভু যাদৱেন্দ্ৰৰ চৰণত তেওঁৰ আশু আৰোগ্য কামনা কৰিছো। হয় এয়া মাত্ৰ আমাৰ ভাৱ ৰাখিহে, আমাৰ কোনো সিদ্ধান্ত নহয়। হয় 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 কৃষ্ণ বাৰু। তেতিয়াহ'লে আপোনাৰ মই অলপ সময় ল'লো প্ৰভু ঈশ্বৰ। হয় তেতিয়াহ'লে ইয়াৰ পৰাই সেৱা জনাইছো আপোনাকো প্ৰভু কৃষ্ণ বাৰু। হয় কৃষ্ণ।